নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিক কোন হয় জানিব পাৰিব। সুনিতা কৌশিকৰ ঘৰ হৈছে তেজপুৰৰ ওচৰৰ ঠেলামৰাৰ বৰগাঁও নামৰ ঠাই। তেখেতৰ ঘৰত মাক, দেউতাক আৰু দুজনী ভণ্টি আছে। তেখেতৰ দেউতাকৰ নাম হৈছে পদ্ম ধুংগানা আৰু মাকৰ নাম হৈছে যশোদা দেৱী। বন্ধু বান্ধৱীসকল, তেখেতৰ জন্মৰ তাৰিখ হৈছে 10 জুন। তেখেতৰ শিক্ষাৰ কথা ক'বলৈ গ'লে তেখেতে সৰুতেই বহুকেইখন স্কুলত পঢ়িছিল। পিছত প্ৰজাপতি HS স্কুলৰ পৰা মেট্ৰিক পাছ কৰে আৰু গভৰ্ণমেণ্ট গাৰ্লছ HS NLP স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰে। তেখেতৰ ষ্ট্ৰীম আছিল ছায়েন্স। তাৰপিছত তেওঁ গুৱাহাটীৰ চেণ্ট্ৰেল IT কলেজৰ পৰা BCA কৰে আৰু পিছত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটৰ পৰা মেনেজমেণ্ট এণ্ড টেকন'লজি কমপ্লিট কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু সুনিতা কৌশিকৰ অভিনয় চাই কেনেকুৱা পায়? সুনিতা কৌশিকে সৰুৰে পৰা অভিনয়ৰ লগত জড়িত আছিল। স্কুলত পঢ়ি থকাৰ পৰাই তেওঁ অভিনয় কৰিছিল। বাণ থিয়েটাৰত তেওঁ প্ৰথম অভিনয় কৰে। ভোগজৰা নাটকেৰে তেওঁ অভিনয় আৰম্ভ কৰে। তাৰে পিছত তেওঁ বহুতো ভিডিঅ' এলবাম, ধাৰাবাহিক আদিত অভিনয় কৰে। অনুৰাধা ধাৰাবাহিক যিখন ৰং টিভিত সম্প্ৰচাৰিত হৈছিল, সেইখন এখন সুনিতা কৌশিকে অভিনয় কৰা জনপ্ৰিয় ধাৰাবাহিক। ধাৰাবাহিকৰ লগতে তেওঁ ভিডিঅ' এলবাম, অবুজন মন, VCD আদিত অভিনয় কৰে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিকৰ অভিনয় খুবেই সুন্দৰ। আপোনালোকে বাৰু সুনিতা কৌশিকৰ অভিনয় চাই কেনেকুৱা পাইছে? বৰ্তমান তেখেতে ফুট গধূলি নামৰ ধাৰাবাহিকখনত অভিনয় কৰি আছে। ফুট গধূলি ধাৰাবাহিকত তেখেতৰ অভিনয় কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম এটি নতুন বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।